তাতো আমি হাঙ্গার স্ট্রাইক কৰিম গণতান্ত্রিক আমার আন্দোলন চলিব যদি প্রয়োজন হয় বিটিসি অফিসর যেটো গেট আমি তালা মাৰিম মানে ইয়াৰ সিভিল হস্পিটালখন আৰু নাথাকে আজি হঠাৎকৈ এইটো ফাৰ্টি লাইনত লৈ গৈছে যে এই সিভিল হস্পিটালখন যদি উঠাই দিয়ে তেতিয়াহ'লে এই কোকৰাঝাৰ টাউন আৰু আশে পাশে যিমানবোৰ ৰাইজ আছে ইমাৰ্জেঞ্চি কিবা মেডিকেলৰ প্ৰয়োজন যদি হয় আমি সেই ফেচিলিটিটো নাপাম বই থাকে আমি বই থাকি আন্দোলন কৰি থাকে এক বছৰ হইলে বহিম মিনিষ্টাৰ ডিসি এসপি সকলে কি কৰে ডাঙৰ ডাঙৰ মানুহক চিনি পায় দুখীয়া মানুহক তো কেতিয়াও চিনি নাপায় দুখীয়া মানুহৰ ঘৰত কি হৈ আছে কি হৈ নহয় কেনেকৈ ট্ৰিটমেন্ট কৰে কালেকশন কৰি কৰি ট্ৰিটমেন্ট কৰি আছে মানুহবিলাক সিভিল হাসপাতাল স্থানান্তরণ নচলিব এই আন্দোলন আমার দাবি মানিব লাগিব আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি রূপনাথ ব্রহ্ম সিভিল হস্পিটাল কোকৰাঝাৰৰ এইখন হল ওয়ান অফ দি ওল্ডেস্ট মানে সবচেয়ে পুরানা হস্পিটাল আমার বড়োলেণ্ড অঞ্চলত আৰু সিভিল হস্পিটাল বুলি যদি কয় এইখনে প্ৰথম সিভিল হস্পিটাল গোটেই ইটো অঞ্চলত আৰু ইয়াৰ দ্বাৰা ইমান যুগ যুগ গৰীব দুখীয়া ৰাইজে ইয়াৰ পৰা মানে সহায় পাইছে চিকিৎসা পাইছে আজি এই সিভিল হস্পিটালখন ৰূপনাথ ব্ৰহ্মৰ নামত থোৱা গৈছে এতিয়া ৰূপনাথ ব্ৰহ্ম কোন হয় এইটো মই প্ৰথমতে কম ৰূপনাথ ব্ৰহ্ম অকল এজন মন্ত্ৰী আছিল বড় নেতা আছিল সেই চকু দি চাব নালাগে মই জাষ্ট ৰাইজক এটা কথা কম কিয় ৰূপনাথ ব্ৰহ্মৰ নামৰ এই সিভিল হস্পিটালখন থোৱা গৈছে আৰু সেই সিভিল হস্পিটালখন যদি উঠাই দিয়া হয় ৰূপনাথ ব্ৰহ্ম নিচিনা এজন ব্যক্তিৰ নামটো আমি কেনেকৈ মানে ধ্বংস কৰা হ'ব অন্যায় কৰা হ'ব 1905 19 জুলাইত যেতিয়া ব্ৰিটিছ চৰকাৰে পাৰ্টিশ্যনত বেংগল ডিক্লেৰেশ্যন কৰিছিলে সেইটো সময়ত ইষ্ট বেংগল ৱেষ্ট বেংগল কৰিছিল আৰু পুৰাণা গোৱালপাৰা এতিয়া কোকৰাঝাৰ ধুবুৰী চিৰাং বঙাইগাঁও গোৱালপাৰা আৰু সাউথ চালমাৰা এই গোটেই ডিষ্ট্ৰিক্টটো ইষ্ট বেংগলৰ লগত চামিল কৰা হ'ব বুলি সিদ্ধান্ত হৈছিল সেইটো সময়ত অসমৰ কোনো ডাঙৰ ডাঙৰ নেতাবিলাকে প্ৰটেষ্ট কৰা নাই ৰূপনাথ ব্ৰহ্ম আৰু এই জাগাৰ ট্ৰাইবেল নেতাবিলাকে জবৰদস্ত ভেহেমেণ্টলি অপ'জ কৰি পেলাই যে আমি ইষ্ট পাকিস্তানৰ লগত নাথাকিম পাকিস্তান নহয় এইটো ইষ্ট বেংগলৰ লগত নাথাকিম আমাক অসমৰ লগতে থ'ব লাগে বুলি ভেহেমেণ্টলি অপ'জ কৰাৰ কাৰণে আজি এই পুৰাণা গোৱালপাৰা এতিয়াৰ 6টা ডিষ্ট্ৰিক্টে এতিয়ালৈকে ভাৰতৰ লগত আছে ভাৰতৰ মেপত আছে আৰু অসমৰ লগত আছে এই তেনেকুৱা ব্যক্তি ৰূপনাথ ব্ৰহ্মৰ নামৰ এইখন সিভিল হস্পিটাল নাম দিয়া গৈছে এতিয়া মেডিকেল কলেজ স্থাপন হৈছে কোকৰাঝাৰত আমি মেডিকেল কলেজ স্থাপন কৰা ব্যক্তি আমাৰ বিপিএফ দলৰ শাসনকালত বিটিচিৰ হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন হৈছে এই মেডিকেল কলেজখন নতুন এতিয়াৰ নিউ টেকনলজি এডভান্স টেকনলজিৰ মেডিকেল সায়েন্সৰ টেকনলজি গোটেই এপ্লাই কৰি পেলাই ইয়াত স্থাপন কৰি পেলাই এই অঞ্চলৰ ৰাইজক স্বাস্থ্যৰ ব্যৱস্থাটো প্ৰভাইড কৰিব লাগে এইটোৱে আমাৰ মকসদ আমি হেতুকে আশা কৰি পেলাই উদ্দেশ্য লৈ পেলাই মেডিকেল কলেজটো জবৰদস্ত আন্দোলনৰ দ্বাৰা মানুহ মৰিছে ইয়াৰ কাৰণে জেলত যাব লগা হৈছে এইবোৰ ইতিহাসটো আপোনালোকে সকলোৱে জানে ৰাইজে সকলোৱে জানে মেডিকেল কলেজ আজি হৈছে কিন্তু মেডিকেল কলেজ স্থাপন হোৱাৰ মিনিং হেতু নহয় যে কোকৰাঝাৰৰ এই ৰূপনাথ ব্ৰহ্ম সিভিল হস্পিটালখন উঠাব লাগে হেতু নহয় মেডিকেল কলেজখন হৈ থাকক যিমান আধুনিক টেকনলজি আছে তাতে ইন্ট্ৰোডিউস হোক
কিন্তু এই ৰঘুনাথ ব্ৰহ্ম চিভিল হস্পিটেলখন কিয় উঠাব লাগে আজি আসাম চৰকাৰে সিদ্ধান্ত লৈছে আমি দেখিছোঁ এটা মিটিঙত স্বয়ং চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কৈছে যে ইয়াৰ 4th গ্ৰেড 3rd গ্ৰেড যিমান টেকনিচিয়ান যিমান মেন পাৱাৰ আছে নাৰ্ছ ডক্টৰ মেডিকেল কলেজত এটাচ কৰা হ'ল ইয়াত যিমানবোৰ টুলছ মানে যাৱতীয় বস্তু আছে আপনার ব্লাড বেংকৰ পৰা আৰম্ভ কৰি টেষ্ট কৰা মেচিনাৰীৰ পৰা আৰম্ভ কৰি ইয়াৰ চেয়াৰ টেবুল গোটেইটো মেডিকেল কলেজত লৈ যোৱা হ'ব বুলি কৈছে মানে ইয়াৰ চিভিল হস্পিটেলখন আৰু নাথাকে গতিকে আমি BTC বাকী আৰু স্পেচিয়েলি কোকৰাঝাৰ বাকী যিসকলে যুগ যুগ এইখন মেডিকেল চিভিল হস্পিটেলতে ট্ৰিটমেণ্ট লৈ আছে আমি আশা কৰিছোঁ চৰকাৰে এই ডিচিশ্যনটো মানে ৰিকনচিডাৰ কৰিব আৰু যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো ৰিমুভ কৰি পেলাই এই চিভিল হস্পিটেলখন কণ্টিনিউ কৰিব মই আমাৰ কোকৰাঝাৰ বাকীক অনুৰোধ কৰিব বিচাৰিছোঁ চিভিল হস্পিটেলখন কোনোবা এটা পাৰ্টিকুলাৰ দল বা ৰাজনৈতিক পাৰ্টিৰ নহয় ইয়াৰ কোনোবা পাৰ্টিকুলাৰ জাতি গোষ্ঠীৰ নহয় এইটো বঙালীসকলৰ নহয় এইটো বড়োসকলৰ নহয় এইটো কংগ্ৰেছ পাৰ্টিৰ নহয় এইটো CPM পাৰ্টিৰ নহয় গোটেই ৰাইজৰ কাৰণে সেই চিভিল হস্পিটেলখন আজি সেই চিভিল হস্পিটেলখন নাইকিয়া কৰিব বিচাৰিছে ইয়াৰ প্ৰটেষ্টত আমি কোকৰাঝাৰ বাকীয়ে দলে বলে ওলাই পেলাই প্ৰটেষ্ট কৰি আছে কিন্তু আমি শুনিবলৈ পাইছোঁ খুব দুখজনক কথা যে UPPLৰ সমৰ্থকসকলে BJPৰ সমৰ্থকসকলে বোলে ইয়াত প্ৰটেষ্টত আগভাগ লোৱা নাই কালি পৰহি এই ইলেকশ্যনত আগৰ BTC বাকী কোন UPPL কোন BJPৰ কথা নাছিল সবে প্ৰটেষ্ট কৰিছিল আমি বহুত আন্দোলন কৰিলোঁ আগতো 1 বছৰ আগতে আৰু ইয়াৰ কাৰণে সেই চিভিল হস্পিটেলখন এতিয়ালৈকে আছে আজি হঠাৎকৈ এইটো পাৰ্টি লাইনত লৈ গৈছে মই খুব দুখ পাইছোঁ আমাৰ কোকৰাঝাৰ বাকী ইয়াৰ বাসিন্দা বঙালী ভাইসকল মাৰোৱাৰী ভাইসকল বিহাৰী ভাইসকল বড়ো ভাইসকল নেপালী ভাইসকল আদিবাসী ভাইসকল অসমীয়া ভাইসকল ৰাজবংশী ভাইসকল সূত্ৰধৰ ভাইসকল নাটযোগী ভাইসকল সবকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই চিভিল হস্পিটেলখন যদি উঠাই দিয়ে তেতিয়াহ'লে এই কোকৰাঝাৰ টাউন আৰু আশে পাশে যিমানবোৰ ৰাইজ আছে ইমাৰ্জেঞ্চি কিবা মেডিকেলৰ প্ৰয়োজন যদি হয় আমি সেই ফেচিলিটিটো নাপাম কাৰোবাৰ যদি কিবা যদি হয় আমি আৰু ট্ৰিটমেণ্ট পোৱাৰ কোনো ফেচিলিটি নাই ইয়াত দ্বিতীয় তেনেকুৱা হস্পিটেল নাই ওচৰ চুবুৰীয়াত গতিকে সবে কমপ্লেইন কৰিছিল যে মেডিকেল কলেজটো যেহেতু 7-8 কিলোমিটাৰ দূৰত আছে গতিকে মেডিকেল কলেজটো থাকক সবে কৈছিল চিভিল হস্পিটেলখন উঠাব নালাগে আজি চাওক ইয়াৰ কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছে কিমান মাটি আছে বৃহৎ মানে এটা এৰিয়াত চিভিল হস্পিটেলখন বনোৱা হৈছে দক্ষিণে পূবে উত্তৰে সব ডাঙৰ ডাঙৰ বিল্ডিং হৈছে ইয়াৰ কোৱাৰ্টাৰ আছে নাৰ্ছেসকলৰ কোৱাৰ্টাৰ ডক্টৰসকলৰ কোৱাৰ্টাৰ ষ্টাফসকলৰ কোৱাৰ্টাৰ গোটেই ফেচিলিটি ইয়াত আছে এই হস্পিটেলখন যদি উঠাই দিয়া হয় এই ইনফ্ৰাষ্ট্ৰাকচাৰটো সেই ঘৰটো কি কৰিব আমিতো ভয় খাইছোঁ হস্পিটেলটো উঠাই দি পেলাই এই ঘৰখন কোনোবা প্ৰাইভেট পাৰ্টিক এই চৰকাৰে প্ৰমোদ বড়োৱে টেণ্ডাৰ দি পেলাই এইটো বেছি খাব কাকবা দি দিব প্ৰাইভেট পাৰ্টিক নিজৰ মানুহ নিজৰ দলৰ মানুহ এইটো এটা সন্দেহজনক হৈ গৈছে গতিকে আমি ৰাইজে সেইটো হ'বলৈ নিদিওঁ এইটো হ'ল ৰাইজৰ সম্পত্তি ৰাইজক লাগে আজি BTC অঞ্চলত আমি হেল্থ ছেক্টৰত বহুত পিছ পৰি আছে অঞ্চলত ডক্টৰ নাই ভাল চিকিৎসা নাপায় কিবা অপাৰেশ্যন কৰিব লগা যদি হয় বঙাইগাঁৱত যাব লগা হয় গুৱাহাটীত যাব লগা হয় দিল্লীত যাব লগা হয় গতিকে মেডিকেল কলেজখন এনেকুৱা ডেভেলপ কৰক যে আমাৰ এই অঞ্চলৰ মানুহবিলাকে যেন গুৱাহাটীত যাব নালাগে দিল্লী মুম্বাইত যাব নালাগে ইয়াত কেঞ্চাৰ ট্ৰিটমেণ্টৰ ফেচিলিটি চেণ্টাৰ ইয়াত আহিছে ভালকৈ ডেভেলপ কৰি পেলাই আমাৰ কেঞ্চাৰ পেচেণ্টছবিলাকে যেন মুম্বাই কোনোবা চেন্নাইত যাব লগা নহয়
এইবোৰ কামটো কৰক কিন্তু চিভিল হস্পিটেলটোহে প্ৰথম থাৰ্ড গেট খুলি পেলাই চিভিল হস্পিটেলটোহে শেষ কৰি পেলাই ধ্বংস কৰি পেলাই মেডিকেল কলেজ স্থাপন কৰাৰ যি সপোন বা উদ্দেশ্য সেইটো কেনেকৈ আহিল সেইটো কেনেকৈ হ'ব পাৰে গতিকে আমি প্ৰটেষ্ট কৰিম 4 দিন ধৰি আমি ইয়াতে বহি পেলাই ধৰ্ণা দি আছোঁ আমি আশা কৰিম এই গণতান্ত্ৰিক যি আন্দোলন কৰি আছে ৰাইজে চৰকাৰে শুনিব আৰু ৰাইজৰ যিটো আশা আকাংক্ষা এইটো চৰকাৰে শুনি পেলাই মানে সাব্যস্ত কৰিব আৰু যদি উঠাই লৈ যাব বিচাৰিছে আমি সেইটো হ'বলৈ নিদিওঁ কালিৰ পৰা আমাৰ আন্দোলন আৰু বেছি জোৰদাৰ হ'ব আমি গোটেই টাউনৰ কালি ৰেলী কৰিম য'ত প্ৰত্যেক জাতি গোষ্ঠীয়ে ভাগ ল'ব আৰু মই আহ্বান জনাওঁ সকলোকে দলে বলে যেন ওলাই আহে আৰু সহায় কৰে এই চিভিল হস্পিটেলখন কোনো পধ্যেই আমি শেষ হ'ব নিদিওঁ আৰু এইখিনিতে আৰু চৰকাৰে যদি নামানে আমি BTC অফিচ বন্ধ কৰিম তাতো আমি হাংগাৰ ষ্ট্ৰাইক কৰিম গণতান্ত্ৰিক আমাৰ আন্দোলন চলিব যদি প্ৰয়োজন হয় BTC অফিচৰ যিটো গেট আমি ঠালা মাৰিম তো ক'ব বিচাৰোঁ আমি এই হস্পিটেলখন আমাৰ দেউতা বা তাৰ দেউতা ইমান দিন চিকিৎসা কৰিছে কিমান মানুহৰ ভাল হৈছে আমি আজি সৰুৰ পৰাই দেখি পাইছোঁ কিমান মানুহ লৈ আহোঁ আমি এতিয়ালৈকে আমি 4 বছৰমান এদিনো ঘৰত থাকিব নোৱাৰোঁ দুখীয়া মানুহ যে আপুনি কোনটো ডক্টৰৰ ওচৰত যাব লাগে ক'ত টিকেট কাটিব লাগে আমি পেচেণ্ট আনি থাকোঁ আৰু আজি যদি এই চিভিল হস্পিটেলখন যায় মানুহ হয় দুখীয়া মানুহবিলাক ক'ত যাব আৰু মই বিলাসীপাৰা মোৰ ঘৰ বিলাসীপাৰাৰ পৰা কমচে কম আমি বহুত মানুহ লৈ আহোঁ কাৰণ ইয়াতে সুবিধাৰ কাৰণে আৰু মানুহবিলাক কিমান 40 টকা ভাড়া তাকে দিব নোৱাৰে আৰু বেচৰগাঁও গ'লে 100 টকা ভাড়া কোনে দিব 100 টকা মানুহজন এজন মানুহ গ'লে 100 টকা আহোঁতে 100 টকা 200 টকা হ'ল মানুহজন এইটো কোনো ট্ৰিটমেণ্টে কৰিব নোৱাৰে তাতো পইচা লাগে বেচৰগাঁৱতো পইচা লাগে ডক্টৰবিলাকো ভাল নহয় এটা সোনোগ্ৰাফি কৰিলে 350 টকা দিব লাগে ব্লাড টেষ্ট কৰিলে আধা দিব লাগে ইয়াত যাব লাগে ক'ত যাব লাগে আমাৰতো ইয়াত কোনো যাব নালাগে না আমি ইয়াতে ইমান সুবিধা পাওঁ এটা কানা মানুহ হ'লেও হাত ধৰি আমি টিকেট কাটাব পাৰোঁ ডক্টৰ দেখাব পাৰোঁ এই ওপৰত উঠিব নোৱাৰে মানুহবিলাক ইমান দুখীয়া মানুহ গৰীব মানুহ আৰু বুঢ়া মানুহবিলাক ইমান কষ্ট আমি এই চিভিল হস্পিটেল কেনেকৈ পঠাই দিলে আৰু কেনেকৈ লৈ গ'ল ENT ডক্টৰ থাকিলে আমাৰ কিমান সুবিধা হ'ল আৰু মিচিংবিলাক পুৱাতে লৈ যায় কিয় লৈ যায় এই মিনিষ্টাৰবিলাক চোৰ নেকি ডাঙৰ মানুহ হয় দেই ডাঙৰ কথা ব্ৰেইনটোত খাটায় নেকি আমাৰ গৰীব মানুহক নাচেনে ডাঙৰ হ'লে খালি ডাঙৰ বুদ্ধি হয় না গৰীব মানুহ মৰি যায় গৰীব মানুহটো কেতিয়াও চিনি নাপায় MLA হওক DC হওক কি হয় সেইটো গৰীব মানুহক চিনি নাপায় খালি ধনীবিলাকক চিনি পায় তাই সুবিধা পায় বহুত আমাৰ মানুহবিলাকতো সুবিধা নাপায় ভোট আহিলে ইয়াক লাগে সুবিধাৰ কাৰণে টকা নাবিচাৰে কিয় নাবিচাৰে আমি এইটো অনুৰোধ কৰোঁ আমাৰ চিভিল হস্পিটেলখন আজি নহয় আজি কেতিয়া 1 মাহ নগলে জীৱন দিম কিন্তু হস্পিটেল ইয়াত থাকিব লাগে আমি এইটো বিচাৰোঁ আমাৰ মানুহবিলাক যদি সুবিধা নাপায় আজি ভোট পালে মিনিষ্টাৰ DC SP সকলে কি কৰে ডাঙৰ মানুহক চিনি পায় দুখীয়া মানুহক তো কেতিয়াও চিনি নাপায় দুখীয়া মানুহৰ ঘৰত কি হৈ আছে কি হৈ নহয় কেনেকৈ ট্ৰিটমেণ্ট কৰে কালেকশ্যন কৰি ট্ৰিটমেণ্ট কৰি আছে মানুহবিলাক আছে না নাই এইবিলাক মানে MLA DSP আৰু হেমন্ত কোন মানুহ বড় লেভেলৰ মানুহ চিনি নাপায় নেকি কেতিয়াতো নুশুনাই শুনে নেকি ক'ত কি কৈ আছে আজি ইমান সময় ইয়াৰ পৰা আমাক চিভিল হস্পিটেল লাগিলে জেল খাটিম লাগিলে ক'ত যাব লাগে যাম তথাপি আমাক চিভিল হস্পিটেল ইয়াত থাকিবই লাগিব নহ'লে আমি কি কৰিম DC অফিচত যাই বহি থাকিম ৰাতি দিনা বহি থাকিম আমাক হস্পিটেলখন ইয়াত লাগিব কিয় লাগিব আজিকালি দেশ কিয় ৰাজনীতি কিয় ৰাজনীতি কৰিব লাগে ৰাজনীতি কৰক কি কৰক যি কৰে কৰক আমাক হস্পিটেল লাগে অনির্দিষ্টকালের জন্য নালে এই আন্দোলন হবো কিয় আমার রাত্রি 12টা হলে আমি আসবো পারি ওই বেসরগাঁও যাব নোৱাৰিম না আমি দুখীয়া মানুহ কাম কৰি খাওঁ ক'ত পাম ভাড়া সবাই আমার গাড়ি আর নাই বেলেগের গাড়ি আছে বেলেগে যাব ডাঙৰ মানুষ গাড়ি আছে যাব আমি তো যাব নোৱাৰিম না কালিয়ে তো মোৰ নাতিটা এনেকা হল কাটি গল 5টা 6টা সিলাই পড়িল আমি কি বেসরগাঁও যাব পাৰিলো হয় আমার খাওয়ারে পয়সা নাই মই কেনেকে লৈ যাম 300 টাকা ভাড়া দি মই দুখীয়া মানুহ আমার হস্পিটালটো ঘুরে আনিব লাগে
মেডিকেল কলেজে বেলেগ ডক্টৰ আনুক বেলেগ মেচিন আনুক আমাৰ নালাগে আমাৰটো আমাক ঘূৰাই দিলে হয় লাগিলে মানুহবিলাক ইয়াত যুগ যুগ বহি থাকিম আমি বহি থাকিম আন্দোলন কৰি এক বছৰ হইলে বহিম কিয় আমাৰ লাগে এই হস্পিটেল কিমান ডিস্ট্ৰিক্টৰ মানুহ ইয়াত আহি চিকিৎসা হৈ ইমান ধুনীয়া করে চিকিৎসা হয়েছিল এতিয়া কি হল আমার নাথাকিলে আমি ছোৱালী মানুহ লৈ আহো আমার লাগিবই এই হসপিটালটো ঘুরাই লৈ আহিলেও ট্ৰিটমেণ্ট হৈছে যাতে আসাম সরকার এইটো ভালো ভালে আমাক ঘুরাই দিয়ে বাস আর এইটোই আমার কথা বেলেগ কথা নাই